ডাইৰেক্ট এমপ্লয়মেণ্ট ৬,১০০ জন ডাইৰেক্ট এমপ্লয়মেণ্ট পাব এই ৮টা মেগা প্ৰজেক্টত। গতিকে চৰকাৰৰ কেবিনেটে আজি অসমৰ 8টা মেগা প্ৰজেক্টৰ কাৰণে ৮,২০১.২৯ কৰোৰ ৮,২০১.২৯ কোটি টকা ইনভেষ্টমেণ্টৰ প্ৰপ'জেল এটা কেবিনেটে অনুমোদন জনাইছে, য'ত 8টা মেগা প্ৰজেক্টৰ কাৰণে অসমত ইনভেষ্টমেণ্ট কৰিব। আৰু এই ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত প্ৰায় ডাইৰেক্ট এমপ্লয়মেণ্ট ৬,১০০ জন ডাইৰেক্ট এমপ্লয়মেণ্ট পাব এই 8টা মেগা প্ৰজেক্টত। গতিকে অসমৰ বিনিয়োগৰ বুৰঞ্জীত এটা ডাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে একেলগে আজি অসম কেবিনেটে এই ধৰণৰ ৮,২০০ কোটি টকাৰ ইনভেষ্টমেণ্টত অনুমোদন জনাইছে। আৰু এই ইনভেষ্টমেণ্টত অকল ডাইৰেক্ট এমপ্লয়মেণ্টে হ'ব ৬,১০০ জন। ৬,১০০ জন ডাইৰেক্ট এমপ্লয়মেণ্টৰ লগে লগে তাৰ লগত ইনডাইৰেক্ট এমপ্লয়মেণ্ট, ইনডাইৰেক্ট ট্ৰেড, ছাবচিডাৰী ইণ্ডাষ্ট্ৰিজ ইত্যাদি বিভিন্ন ধৰণৰ গ্ৰোথ হ'ব, যিটোৱে অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত এটা ডাঙৰ সিদ্ধান্ত বুলি ক'ব পাৰে যে অসমৰ উদ্যোগীকৰণৰ এটা সুদূৰ প্ৰসাৰী যাত্ৰা আজিৰ পৰাই আৰম্ভ হ'ল। আৰু নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব একেবাৰে নাপাহৰিব। তেন্তে আহক প্ৰিয় দৰ্শকসকল, আজিৰ ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। পোনপ্ৰথমে দিব ওলাইছোঁ এটা ব্ৰেকিং নিউজ। নিশা ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী বাহনে খুন্দিয়ালে বিদ্যুতৰ খুঁটাত। থিতাতে নিহত এজন যুৱক আৰু সংকটজনক এজন। সোণাৰীৰ কাটিবাৰীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে নিশাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। উল্লেখ্য যে তীব্ৰবেগী ৱেগনাৰে খুন্দিয়ালে বিদ্যুতৰ খুঁটাত। বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পাছতেই বাহন ছিটিকি পৰে দূৰৈত। থিতাতে নিহত এজন আৰু আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। নিহত লোকজন গোলাঘাটৰ ৰাজু ফুকন বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS01 L9639। পুনৰ জনাই আছোঁ, গাড়ীখনৰ নাম্বাৰটো হৈছে AS01 L9639। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে লৈ আনিছোঁ কেইবাটাও ভাল খবৰ। পেঞ্চনাৰ পৰা আৰম্ভ কৰি 8,301.29 কোটি টকাৰ প্ৰকল্প, ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সবিশেষ জনাবলৈ ওলাইছোঁ। বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ পাছতে সংবাদমেল সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। লগতে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অশোক সিংঘাল। এই কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তলত সবিশেষ উল্লেখ কৰা হ'ল। মন কৰিব, 301 গৰাকী লোকতন্ত্ৰ সেনানীক মাহিলী পেঞ্চনৰ ব্যৱস্থাৰ বাবে অনুমোদন জনোৱা হৈছে। প্ৰতিগৰাকী সেনানীক দিব 15,000কৈ পেঞ্চন। এক ব্ৰেকিং নিউজ। মৃত্যু হোৱা সেনানীৰ পত্নী নহ'লে জীয়ৰীয়ে পাব এই পেঞ্চন। 4টা মেগা প্ৰজেক্টৰ বাবে বিনিয়োগ কৰিব ৰাজ্য চৰকাৰে। 8,301.29 কোটি টকা 4টা প্ৰজেক্টৰ বাবে কেবিনেটৰ অনুমোদন। এই প্ৰজেক্টত 6,100টা প্ৰত্যক্ষ নিয়োগ হ'ব। 9 মে'ত কোম্পানীৰ সৈতে MOU স্বাক্ষৰ কৰিব। ক্ৰীড়া পলিচিৰ অধীনত এই বছৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক পোৱা খেলুৱৈক নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। 10 গৰাকী খেলুৱৈক তৃতীয় বৰ্গত নিযুক্তি দিয়াৰ সিদ্ধান্ত কেবিনেটৰ। অইল আৰু অসম গেছ কোম্পানীৰ যৌথ উদ্যোগত হ'ব চিটি গেছ ছাৰ্ভিচ। অসম গেছ কোম্পানীত থাকিব 51% শ্বেয়াৰ। অসম অৰুণাচলৰ সীমা বিবাদ নিষ্পত্তিৰ দিশত। কাইলৈ সন্ধিয়া 6 বজাত গৃহমন্ত্ৰীৰ উপস্থিতিত দিল্লীত MOU স্বাক্ষৰ হ'ব। আৰু এয়া আছিল কেবিনেটত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হ'ল এটা ডাঙৰ খবৰ। আমি জানো যে বিশ্বৰ আটাইতকৈ জনবহুল দেশ চীন দেশ। কিন্তু এতিয়াৰ পৰা আপুনি জনবহুল দেশ হিচাপে চীন দেশ বুলি ক'লে ভুল হ'ব। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ তথ্যমতে ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ। ভাৰত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা কোষৰ শেহতীয়া তথ্য অনুসৰি ভাৰতত এতিয়া চীনতকৈ 2.9 নিযুত অধিক লোক আছে।
বুধবাৰে মুকলি কৰা 8 বিলিয়নছ লাইভছ ইন ফিটনেছ দ্য কেছ ফৰ ৰাইটছ এণ্ড চইচ শীৰ্ষক UNFPAৰ দ্য ষ্টেট অফ ৱৰ্ল্ড পপুলেশ্যন ৰিপৰ্ট 2023ত উল্লেখ কৰা মতে ভাৰতৰ বৰ্তমান জনসংখ্যা 1428.6 নিযুত আৰু চীনৰ সংখ্যা হৈছেগৈ 1425.7 নিযুত। শেহতীয়াকৈ জাৰি কৰা প্ৰতিবেদনত এই পৰিসংখ্যাবোৰ ডেমোগ্ৰাফিক ইণ্ডিকেটৰ শ্ৰেণীৰ অধীনত দিয়া হৈছিল। UNFPAৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ জনসংখ্যাৰ 25% হৈছে 0 পৰা 14 বছৰ, 10 পৰা 19 বছৰত আছে 18%, 10 পৰা 24ত আছে 26%, 15 পৰা 64ত আছে 68% আৰু 65ৰ পৰা ওপৰত 7% লোক আছে। আনহাতে চীনৰ বাবে সংশ্লিষ্ট পৰিসংখ্যা হৈছে 17%, 12%, 18%, 69% আৰু 14%। ইয়াৰ অৰ্থ হৈছে চীনত প্ৰায় 200 নিযুত 65 বছৰৰ অধিক বয়সৰ লোক আছে। কাজিয়া মাৰপিট, হয় ঠিকেই শুনিছে। আজিৰ তৃতীয়টো খবৰ হৈছে তিতাবৰত 2 প্ৰশাসনিক বিষয়াৰ মাৰপিট। তিতাবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাসক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে তিতাবৰ মহকুমা কৃষি বিভাগৰ ADO বিশ্বজিৎ দাসে। বৰহোলা আৰক্ষী থানাৰ অধীনত বৰহোলা ধান ক্ৰয় কেন্দ্ৰত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। জানিব পৰা মতে বৰহোলা ধান ক্ৰয় কেন্দ্ৰত ধান ক্ৰয় বিক্ৰয়ক লৈ 2 বিষয়াৰ মাজত কথাৰ কটাকটিৰ মাজতে অতিষ্ঠ হৈ দণ্ডাধীশগৰাকীক শাৰীৰিকভাৱে কৃষি বিষয়াগৰাকীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে 2 পক্ষই বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। প্ৰিয় দৰ্শকসকল, আজি ৰাতিপুৱাৰ 4ৰ্থ নম্বৰ খবৰটো হৈছে বুধবাৰে নিশা প্ৰচণ্ড শিলাবৃষ্টি বতাহ ধুমুহাই পুনৰ জোকাৰিলে নলবাৰীৰ বৃহত্তৰ অঞ্চল। প্ৰচণ্ড বতাহ ধুমুহা আৰু শিলাবৃষ্টিয়ে জোকাৰি গ'ল নলবাৰী। মঙলবাৰে নিশা অহা ধুমুহাৰ বিভীষিকা মাৰ নৌযাওঁতেই বুধবাৰে সন্ধিয়া পুনৰ শিলাবৃষ্টি আৰু বতাহ ধুমুহাই জোকাৰি গ'ল নলবাৰীৰ বৃহত্তৰ অঞ্চল। নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ কেইবাখনো ৰাজহ গাঁৱত বতাহ ধুমুহাই বিস্তৰ ক্ষতি কৰে। ইয়াৰ লগতে বানেকুছিৰ ৰাজহ চক্ৰ, পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ, ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ লগতে জিলাখনৰ প্ৰান্তে প্ৰান্তে কম বেছি পৰিমাণে ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হয়। মঙলবাৰে নিশা অহা ধুমুহাৰ পিছতেই বানেকুছিৰ বাংনাবাৰী মাজগাঁৱত পথে পথে গছ উভালি পৰাৰ ফলত যোগাযোগ ব্যাহত হৈ আছে। নলবাৰীৰ বৰজাৰস্থিত বৰ্মা বিদ্যুৎ উপসংমণ্ডলৰ অধীনত বিভিন্ন প্ৰান্তৰ বৈদ্যুতিক পোষ্ট উভালি 20 ঘণ্টাৰো অধিক সময় বিদ্যুৎ যোগান ব্যাহত হৈ আছে। অন্ধকাৰত বুৰ গৈছে সমগ্ৰ অঞ্চল। বাংনাবাৰী প্ৰাথমিক বিদ্যালয় গছ উভালি পৰাৰ ফলত 2 দিন বন্ধ দিয়া হৈছে বিদ্যালয়। ইফালে বুধবাৰে নিশা অহা শিলাবৃষ্টিৰ ফলত জিলাখনৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰে। প্ৰকাণ্ড আকাৰৰ শিল পৰাৰ ফলত খেতিপথাৰ আৰু ঘৰ দুৱাৰো যথেষ্ট ক্ষতিসাধন হৈছে।